নমস্কাৰ বন্ধু বান্ধৱী, মই পৰিস্মিতা। আপোনালোক সকলোকে নবাৰণ পৰিস্মিতালৈ পোনপ্ৰথমতে স্বাগতম জনাইছোঁ। আজি মই আমৰ আচাৰ বনাম। একদম সহজ পদ্ধতিৰে আমৰ আচাৰ কেনেকৈ বনাব পাৰে আৰু আমৰ আচাৰটো কেনেকৈ বেছি দিনলৈ ৰাখিব পাৰে। আজি যদি মই বনোৱা আমৰ আচাৰৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, ভিডিঅ'টো কেনে পালে কমেণ্ট কৰিব আৰু যিসকলে নতুনে মোৰ ভিডিঅ'বোৰ চাই আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। তেতিয়াহে মই যি ভিডিঅ' দিওঁ পোনপ্ৰথমতে আপোনালোকলৈ নটিফিকেশ্যন যাব। আমৰ আচাৰ সকলোৱেতো বনাবলৈ জানেই, তথাপিতো মই বনালোঁ যেতিয়া আমৰ আচাৰ, সেইবাবে মই ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আহকচোন আজি মই আমৰ আচাৰটোনো কেনেকৈ বনালোঁ চাই লওঁ। প্ৰথমতে আমখিনি ভালদৰে ধুই লৈ এনেদৰে সৰু সৰুকৈ টুকুৰা কৰি কাটি লৈছোঁ। তাৰ পাছত মই ইয়াত নিমখ আৰু ভিনেগাৰ দি 3 দিনৰ বাবে মজাই থৈ দিম। আমখিনি 3 দিন মজাই থোৱাৰ পিছত এনেকুৱা ধৰণৰ হৈ গৈছে, একদম ধুনীয়াকৈ মজি গৈছে আমখিনি। এতিয়া মই এইখিনি ডলাত মেলি দিম। একেবাৰে পূৰা শুকুৱাইও নিদিওঁ, অলপমান শুকুৱাৰ পিছতে লৈ আহিম। ৰ'দৰ পৰা সামৰি অনাৰ পিছত আমখিনি এনেকুৱা ধৰণৰ হ'ল। একেবাৰে খুব বেছিকৈ আমখিনি শুকুৱাইও পেলাব নালাগে। দেখিছেনে বাৰু? ভিডিঅ'ত দেখুৱাৰ দৰে এনেকুৱা ধৰণৰকৈ ৰাখিছোঁ মই। এতিয়া আমখিনি মই এটা ডাঙৰ গামলাত এনেদৰে লৈ লৈছোঁ। আমখিনিত মছলা সানিবৰ কাৰণে আৰু তেল সানিবৰ কাৰণে ভাল হ'ব, যিহেতুকৈ মোৰ আমৰ পৰিমাণো বহুত বেছি। মই 2 কিলোমান আম লৈছোঁ। এতিয়া মই এই আমখিনিত জিৰা গুড়া দিম। এয়া চাওক, আধা বাতি লৈছোঁ মই জিৰা গুড়া। যিহেতুকৈ মোৰ আমৰ পৰিমাণো বেছি, সেইকাৰণে মই জিৰা পৰিমাণো বেছি লৈছোঁ। আপোনালোকে নিজৰ পৰিমাণ অনুসৰি জিৰা লৈ ল'ব। এতিয়া ইয়াত মই পাঁচফোৰণ দিম। পাঁচফোৰণ প্ৰায় মই 3 চামুচমান লৈছোঁ। পাঁচফোৰণখিনি মই গুড়া কৰি লৈছোঁ, দেখিছেনে বাৰু? প্ৰথমতে মই পাঁচফোৰণখিনি কেৰাহীত অলপমান ভাজি লৈছোঁ। ভাজি পেলাই এইখিনি মই পিচি লৈছোঁ। যিহেতুকৈ পাঁচফোৰণত সকলোবোৰ মছলা থাকে, সেইবাবে মই পাঁচফোৰণকে ইউজ কৰিছোঁ। এয়া মই ধনিয়া পাউডাৰ 2 চামুচ দিছোঁ। জলকীয়া গুড়ি মই 2 চামুচ দিছোঁ। এতিয়া মই ইয়াত নিমখ দিম। মই নিমখ ডাঙৰ চামুচ এখনেৰে 3 চামুচ লৈছোঁ। যিহেতুকৈ মই মজাওতেও নিমখ দিছিলোঁ, কিন্তু নিমখৰ পানীখিনি পেলাই দিলোঁ, সেইবাবে মই নিমখ আকৌ অলপমান দি লৈছোঁ। আপোনালোকে নিমখখিনি নিজৰ সোৱাদ অনুসৰি দি ল'ব। তাৰ পাছত মই এই মছলাখিনি লগত আমখিনি ভালকৈ মিক্স কৰি দিছোঁ। এনেকুৱা ধৰণে আমখিনি মজাওতে মই ভিনেগাৰ দিছিলোঁৱেই, তথাপিও এতিয়া মই আকৌ অকণমান দি ল'ম। 2 চামুচ ভিনেগাৰ দিছোঁ মই। এনেদৰে গোটেইখিনি আকৌ এবাৰ মই ভালদৰে মিক্স কৰি দিছোঁ। এতিয়া মই ইয়াত মিঠাতেল দিম। মই কেঁচা মিঠাতেল দিছোঁ। কেঁচা মিঠাতেল মই 2 বাটি দিম এই বাতিটোৰে। আপোনালোকে কেঁচা মিঠাতেলৰ সলনি গৰম মিঠাতেলো দিব পাৰে। মই কিন্তু কেঁচা মিঠাতেলেই ব্যৱহাৰ কৰিছোঁ। খুব ভালদৰে এনেদৰে মিক্স কৰি দিম। মিঠাতেল মই এতিয়া বেছি দিয়া নাই, পাছত আকৌ মিঠাতেল দি ল'ম। আমখিনিৰ লগত মছলাখিনি ভালদৰে মিক্স হৈ গ'ল। এতিয়া মই এই আমখিনি প্ৰায় 3-4 দিনমান ভালদৰে ৰ'দত দিম। তাৰপিছত পুনৰ বটলত ভৰাওঁতে মিঠাতেল দিম। আমখিনি মই ৰ'দৰ পৰা আনিলোঁ। এতিয়া মই চিচাৰ বটলত ভৰাই ল'ম। আমখিনি মই বটলত সুমুৱাই ল'লোঁ। ইয়াত মই মিঠাতেল দিম। মিঠাতেল একেবাৰে দি নিদিওঁ, কমকৈ দি থাকিম। মই এই আমখিনিত কেঁচা মিঠাতেল দিম। আপোনালোকে মিঠাতেলটো গৰম কৰি ঠাণ্ডা কৰিও আমত দিব পাৰে। মিঠাতেল দিছোঁ।
মই অলপ দিন ভালদৰে এই আমখিনি আকৌ ৰ'দত দিম, তেতিয়া খাবলৈ বেছি ভাল লাগে আমৰ আচাৰটো। তেনেহ'লে আজিলৈ আহোঁ, পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম।